নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ জব এণ্ড অনলাইন আপডেট চেনেললৈ। অসম চৰকাৰৰ অধীনত পুনৰ ভালেখিনি পদ মুকলি হৈছে আৰু ইয়াৰ বাবে মেট্ৰিক পাছ কৰা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। তো এই ভেকেঞ্চিটো ক'ৰ পৰা আহিছে, কিদৰে এপ্লাই কৰিব লাগিব, যোগ্যতা কি লাগিব, সকলোখিনি আলোচনা কৰিম এই ভিডিঅ'টোত। তেনে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো এইটোৱে হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট। এই পোষ্টখিনিৰ কাৰণে আপোনালোকে ৱাক ইন ইণ্টাৰভিউ দিব লাগিব। 29 ছেপ্টেম্বৰত ইয়াৰ বাবে ৱাক ইন ইণ্টাৰভিউ অনুষ্ঠিত হ'ব ৰাতিপুৱা 10 বজাত। আৰু আপোনালোকে এই এড্ৰেছতে যাব লাগিব, অফিচ অফ দ্য ডিভিজনেল ছুপাৰিণ্টেণ্ডেণ্ট আছাম ষ্টেট ট্ৰেন্সপ'ৰ্ট কৰ্প'ৰেশ্যন শিৱসাগৰ। আৰু প্ৰথম পোষ্টটো হৈছে এক্সপিৰিয়েঞ্চ পেৰামেডিক। ইয়াৰ বাবে আপোনালোকৰ ডিগ্ৰী অথবা ডিপ্ল'মা থাকিব লাগিব পেৰামেডিক ছায়েন্সৰ ওপৰত। আৰু ইয়াতে বয়সৰ সময়সীমা দিছে 21 বছৰ পৰা 40 বছৰ। আৰু আপোনালোকক 12,000কৈ এটা ফিক্স পে' দিয়া হ'ব। আৰু এই পষ্টখিনি কণ্টেক্সুৱেল বেচিছ হয়। আপোনালোকক 11 মাহৰ বাবে কণ্ট্ৰেক্ট বেচিছত লোৱা হ'ব। আৰু ইয়াৰ পষ্টিং হ'ব শিৱসাগৰ যোৰহাটত। ছেকেণ্ড পষ্টটো হৈছে ইমাৰ্জেঞ্চি কেয়াৰ এছিষ্টেণ্ট কাম হেল্পাৰ। এই পষ্টটোৰ কাৰণে আপোনালোক মেট্ৰিক পাছ কৰা হ'লেই হ'ব আৰু লগতে এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু বয়সৰ সময়সীমা দিছে 21 বছৰ পৰা 40 বছৰ। আৰু এই পষ্টটোৰ বাবে আপোনালোকক 8,500কৈ এটা ফিক্স পে' দিয়া হ'ব। আৰু এই পষ্টটোৰ বাবে আপোনালোক 11 মাহৰ বাবে কণ্ট্ৰেক্ট বেচিছত লোৱা হ'ব। ইয়াৰ পষ্টিং শিৱসাগৰৰ যোৰহাটতে হ'ব। আৰু আপোনালোকে ৱাক ইন ইণ্টাৰভিউ দিবলৈ যাওঁতে কমপ্লিট বায়'ডাটা লৈ যাব লাগিব, লগত ৰিচেণ্ট পাছপৰ্ট ফটোগ্ৰাফ দুখন। ইমানখিনি আছিল এই ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।